নমস্কাৰ দৰ্শকসকল, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে, যিহেতু চলি আছে চৈত্ৰ নৱৰাত্ৰি আৰু অহাকালিলৈ হৈছে মঙলবাৰ, সেয়েহে আপোনালোকেও কৰিব পাৰে এই বিশেষ শুভ দিনত বিশেষ উপায় যিকোনো মনৰ ইচ্ছা পূৰণ কৰিবৰ বাবে। মঙলবাৰ হিচাপে আপোনালোকে হনুমান বাবাৰ উপায় কৰিব পাৰে আৰু উপায় কৰিবৰ বাবে আপুনি হনুমান বাবাৰ মন্দিৰত গৈ সেন্দুৰ অৰ্পণ কৰিব পাৰে, চামেলি তেল মানে জেচমিন অইল অৰ্পণ কৰিব পাৰে বা চাকি দিব পাৰে। আৰু লগতে শ্ৰীৰামৰ নাম আপোনালোকে 108 বাৰ জপ কৰিব বা হিচাপ নকৰাকৈ 2-3 মিনিট সময় জপ কৰিব। হনুমান চালিচাও পাঠ কৰিব পাৰে। মনৰ ইচ্ছাটো কৈ ল'ব, যি ইচ্ছা আছে সৎ উচিত ইচ্ছাৰ কথা কৈহে আপুনি মন্ত্ৰ জপ কৰিব। লগতে যিকোনো মনৰ ইচ্ছা পূৰণ কৰিবৰ বাবে এটা বিশেষ শক্তিশালী ছুইচ ৱৰ্ড বা মন্ত্ৰ হৈছে বজৰং মেজিক বিগিন নাও। অহাকালিৰ পৰা আপোনালোকে আৰম্ভ কৰিব পাৰে। 22 দিনৰ কাৰণে একেৰাহে মনৰ ভিতৰত গাম বুলি কৈ ল'ব। তাৰপিছত মনৰ ভিতৰত যেতিয়াই তেতিয়াই গাই থাকিব। গা ধুব নালাগে, কোনো অশুচি নালাগে। যিকোনো কাম কৰাৰ সময়ত মনৰ ভিতৰত গাই থাকিব, মুখখন নলৰাব, মুখেৰে শব্দ নকৰিব। আপোনাৰ ইচ্ছা 22 দিনৰ ভিতৰতেই সম্পূৰ্ণ হ'ব। আৰু যদি কোনো ডাঙৰ ইচ্ছা হয় তেনেহ'লে কেইদিনমান লাগিব পাৰে। লেট গ' কৰি দিব, মানে হনুমান বাবাক চৰণত সমস্যাটো অৰ্পণ কৰি আপুনি পাহৰি যাব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।